হাই ৰাইজ, এনেকুৱা বতৰত বাৰু আপোনালোকৰ কি খাবৰ মন যায়? আজি কিন্তু আমাৰ টেঙা খাবৰ মন গৈছে দেই, তাকো বহুত বেছি। কথামতেই কাম, দেৰি নকৰি পালোগৈ নহয় টেঙা গছৰ তল দুইজনীয়ে। এইফালে তাই চেষ্টা কৰিছে কিজানি টেঙাটো হাতেৰে ছিঙিব পাৰোঁ নেকি বুলি। নাই, কিন্তু তাই নোৱাৰিলে। তাৰ পাছতে তাই এডাল লাঠি ল'লে আৰু টেঙাটো পূৰা খুচিয়াইছে সৰিবকৈ, কিন্তু টেঙাটো অলপ নেকি নহৰে নহয়। তাৰপিছত বহুত দেৰিৰ পিছত কিন্তু টেঙাটো ফাইনেলি ৰাইজ সৰিলে দেই। আৰু এইফালে ময়ো বহুত বেছি দেৰি নকৰি কলপাত এখন কাটি ল'লোঁ টেঙা খাবৰ কাৰণে। আৰু এইফালে মোৰ লগত আছে টেঙা খোৱাৰ পাৰ্টনাৰ, এইফালে আছে মোৰ নীৰৱ দাদা, এইফালে আছে আমাৰ বেটী। আৰু এতিয়া আমি আহিলোঁ দিচাং নদীৰ পাৰত। দিচাং নদী মানে কি আৰু একেবাৰে আমাৰ ঘৰৰ মানে কিনাৰতে, ঘৰৰ বাৰীৰ লগতে লাগি আছে। তো এইফালে আমাৰ দিচাং নদীৰ পৰিৱেশটো চাওক না, এনেকুৱা এটা পৰিৱেশত নদীৰ পাৰত তাতে টেঙা খোৱাৰ আমেজটোৱে সুকীয়া ন। আৰু এইফালে দেৰি নকৰি আমাৰ টেঙা কটা ষ্টাৰ্ট হৈ গ'ল। আৰু দিচাং নদী মানে জানেনে, এতিয়া যিহেতু খৰালি দিন আহি আছে, এতিয়া আমাৰ দিচাং নদী বহুত বেছি ধুনীয়া হয় দেখিবলৈ। ইয়াত মানে কোনোবাই গা ধুব, কোনোবাই মাছ ধৰিব। আৰু এইফালে নদীৰ যিটো আমি যিটো পাৰত আছোঁ তাৰ ইটো পাৰে তাত মানে খেতিও কৰা হয়। আৰু এইফালে দেখিছেনে ৰাইজ, এনেকুৱা কাম সৰুতে বাৰু কোনে কৰিছিল? মই কিন্তু কৰিছিলোঁ দেই। মোৰ আজিও মনত আছে, আৰু মই এতিয়া বেলেগকো কৰি দিছোঁ জানেনে। আমি টুপি বুলি কওঁ, এইটো বহুত বেছি ভাল লাগে এনেকৈ জানেনে। আৰু এইফালে আমাৰ টেঙাটো আধা কটা প্ৰায় হৈয়ে গ'ল, বহুত বেছি দেৰি নাই আৰু খাবলৈ পাম আৰু টেঙা বুলি ক'লে জানেনে, টেঙা মোৰ বহুত বেছি প্ৰিয় হয়। ইমানেই টেঙা খাই মই ভাল পাওঁ মানে ক'ব নোৱাৰোঁ আৰু আপোনালোকক ৰাইজ। যদি মোৰ দৰে আপোনালোকেও টেঙা খাই ভাল পায়, তেন্তে নিশ্চয় ট্ৰাই কৰিব গৰমৰ দিনত। আৰু এইফালে ফাইনেলি ৰাইজ আমাৰ টেঙা হৈ গ'ল খাব পৰা। এইফালে আমাৰ নীৰৱ দাদা আৰম্ভ কৰি দিলেই নহয়। এইফালে আৰু আমাৰ টেঙা খোৱাৰ ৰাইজসকল দেখিছেনে, মানুহ কিন্তু বহুত হৈ গ'ল দেই। আৰু লগে ভাগে খোৱাৰ আমেজটোৱে সুকীয়া ন। এইফালে আমাৰ টেঙা খাই ফাইনেলি হৈ গ'ল আৰু ঘৰলৈ আহিলোঁ। এইফালে হ'ল আমাৰ ফুচকি কুকুৰাৰ একেবাৰে সৰু পোৱালিটো। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ আহিলোঁ দেই ৰাইজ, বাই বাই।